আছো কিতাপ কিনিব ৰ'ব আপোনালোকে কিতাপ এইবোৰ কিতাপ বহুতকেইটা কিতাপ আছে কুঁহিয়াৰ বাজাৰত আহি পালোঁ কাপোৰ বাজাৰ কাপোৰ গাইছ আপোনালোকে কাপোৰ ল'ব পাৰে কম দামত চ' গাইছ এই চব কৰি আছে এখন আপোনালোকে কাপোৰ ল'ব পাৰিব ইমান কম দামত ল'ব পাৰিব টকাকৈ বহুত চ' গাইছ ইউনিফাৰেঞ্চ কাৰেঙৰ বস্তুবিলাক হয় কিবা নলা দি ইয়াৰ পইচা নাই বোলে আপোনালোকে টেম্পাৰ গ্লাছ মোবাইলৰ বেক কভাৰ এইবিলাক পাব ঔষধবিলাক বেচা হয় ফৰেন বজাৰ আহি পালোঁ এতিয়া আমি অলপ কাপোৰবিলাক চাওঁ ফৰেন বজাৰ গাইছ কি মজা না ফৰেন বজাৰটো আপোনালোকে আহি ইয়াত কম দামত ল'ব পাৰিব 50 টকা 10 টকা 100 টকাত কাপোৰ এইবাৰ ছোৱালীৰ ড্ৰেছ ছোৱালী ল'ৰা দুটা পাব ট্ৰেকবিলাক পাব একো নোলায় নেকি চ' গাইছ পেষ্টটো চাওঁ এটা চাই আছে পেন ল'ব বোলে কেনেকুৱা লাগছে পেনটো ভালে ইমান ডাঙৰ চ' গাইছ পেনবিলাক ডাঙৰ বোলে এই বডি চ' গাইছ 100-150 পেনবিলাক দিকে ফাৰা নেকি পিছতো পাব ইয়াত বাজাৰ এইবোৰ পাব ইয়াত ৰাফা বাজাৰ গাইছ ত' গাইছ ইয়াত স্কুলৰ বস্তুবোৰ পাব খাতা বহি এইবোৰ স্কেল যদি ইয়াত বেগ পোৱা যায় এইবোৰ চব চুকুনা মাছ গাইছ মছলা আদিবোৰ চ' গাইছ মাগুৰ মাছ এইবোৰ মাগুৰ মাছ এতিয়া মাছ বজাৰ গাইছ মাছ বজাৰ মাছ ল'ব পাৰিব ইয়াত